তাৰপিছত এইটো ভিডিঅ' লৈ তাৰপিছত ৰাব্বানী দাই মানে বহুত কষ্ট পাইছে, মনত বহুত কষ্ট পাই পেলাই মানে এটা পোষ্ট কৰিছে ৰাব্বানী দাই। সেই পোষ্টটো মানে আপোনালোকক পঢ়ি পেলাই শুনাই আছোঁ যে আমি ইমান কষ্ট কৰি ইমান টকা খৰচ কৰি ফিল্ম এখন বনাইছোঁ আৰু সেইটো ইউটিউবত সকলোৱে ফ্ৰীকৈ চাব পৰাকৈ আপোনালোকে জনা ইউটিউবৰ পৰা ইমান টকা নাহে, জানে আপোনালোকে। বহুত ভিডিঅ'ৰ টকা একেলগে কৰি 13 ফিল্ম এখন বনাইছোঁ। যিমান খৰচ কৰিছোঁ, যিমান কষ্ট কৰিছোঁ 10 মাহৰ ভিতৰত, কোনোবাই যদি এনেকুৱা ডাউনলোড কৰি পেলাই ইউটিউবৰ পৰা যদি ডাউনলোড কৰি পেলাই মানে ফেচবুকত দি দিয়ে, মানে মোৰ মনটো কেনেকুৱা লাগিব, মানে বহুত কষ্ট পাইছে এইটো কথাটো শুনি পেলাই। তাৰপিছত মই ভাবিছোঁ যে হয় এইটো বহুত কষ্ট হয়, মানে এটা ভিডিঅ' বনোৱাটো মানে 5 মিনিট, আপোনালোকে 5 মিনিট এটা ভিডিঅ' বনাই পেলাই চাওক কিমান কষ্ট হয়। সেইটো ভিডিঅ' মানে এই ল'ৰাটোৱে মানে কি কৰিছে, কিছুমান এটা ল'ৰা নহয় বহুত ছোৱালীও মই দেখিছোঁ। তাৰপিছত আপোনালোকক দেখুৱাম, মই স্ক্ৰীণত দেখুৱাম কোনে কোনে মানে এনেকুৱা কাম কৰিছে। সেইটো মানে এটা ল'ৰা মানে আৰু কিছুমান ছোৱালীবিলাকে বা বহুত মানুহে হয়। তাৰপিছত সেইবিলাক চুৰ হয়, মানে চুৰ বুলি ক'ব লাগে সেইবিলাকক। মই দেখুৱাই আছোঁ, আপোনালোকক স্ক্ৰীণত চাই আছে। তো সেইবিলাক চুৰে কি কৰিলে, মানে ভিডিঅ'টো ডাউনলোড কৰি ফেচবুকত এৰি দিলে। মানে ৰাব্বানী দাই ইমান কষ্ট কৰি মানে এটা ভিডিঅ'ত মানে 8 লাখ টকা মানে খৰচ কৰি পেলাই মানে এটা ভিডিঅ' বনাইছে, যে কিমান কষ্ট হৈছে। 10 মাহ প্ৰায় ধৰি লওক 1 বছৰ হয়, 1 বছৰ কষ্ট কৰি মানে এটা ফিল্ম বনোৱাটো ইমান কষ্ট হেৰি নহয়, ধেমালি নহয়। তাৰপিছত সেইটো ভিডিঅ'টো মানে সিহঁতে যে ডাউনলোড কৰি পেলাই মানে এফবিত এৰি দিলে ফেচবুকত। সেইটো মানে কামটো কেনেকুৱা হৈছে মানে আপোনালোকে কমেণ্টটো কৰি মানে জনাওকচোন। আৰু যিসকলে মানে এনেকুৱা মানে ফিল্মখন মানে যে ফেচবুকত মানে এৰিছে, যে সেই এৰাৰ পিছত মানে সেইকেইটাক মানে কিমান যে বেয়াকৈ কমেণ্ট কৰি আছে নহয়, আপোনালোকে দেখিলে আপোনাৰ মোৰ মানে কি ক'ম, মানে চকুত উঠি যাব। এনেকুৱা মানে কি ক'ম, আপোনালোকে মাথা গৰম হৈ যাব। এনেকুৱা কমেণ্ট বেয়া কমেণ্ট কৰি আছে, মই কমেণ্টবিলাক চব দেখিছোঁ। তাৰপিছত এনেকুৱা কৰিব নালাগিছিলে। তথাপিও মানে ল'ৰাটোক বহুত মানুহে হয়তো ভিডিঅ' বনাই মানে ৱাৰ্ণিং দি আছে। ৰাব্বানী দাই বহুত মানুহে ৰিকুৱেষ্ট কৰিছে যে যোৱাকালি মানে হয় সন্ধিয়া মানে ৰাব্বানী দা হেৰিত আহিছিলে, ইনষ্টাগ্ৰামত লাইভত আহি পেলাই মানে বহুত বেয়াকৈ মানে বহুত মনটো দেখি পেলাই, মোৰ মনটো দেখি পেলাই মানে কি ক'ম, মানে বহুত বেয়া লাগিছে মোৰ মনটো, মই দেখিছোঁ। তাৰপিছত বহুত মানুহে দেখিছে। তাৰপিছত সেই কি কৰিলে, ৰাব্বানী দাই মানে কৈছে, এটাই ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে সকলোবিলাকে মানে এইটো ফেচবুকত গৈ পেলাই মানে ৰিপোৰ্ট মাৰিব লাগে, তাৰপিছতহে আমাৰ মানে মনটো ইমান ভাল লাগিব। তাৰপিছত কি কৰিলে ল'ৰাটোৱে, একো কৰা নাই। তাৰপিছত ভিডিঅ'টো ডিলিট কৰা নাই, মই দেখিছোঁ। তাৰপিছত একো নাই, একো উপায় নাপাই পেলাই মই তাৰপিছত ভিডিঅ' এটা বনাবলগীয়া হৈ আছে। আজি একো ব্লগ দেখুওৱা নাই। তো এইটো এনেকুৱা কাম কৰিব নালাগে। যিসকল মানে ধৰি লওক আমাৰ অসমত যিসকল মানে কিছুমান ব্যক্তিয়ে হয়, ডাঙৰ ব্যক্তি ইউটিউবাৰ হয়, সেইবিলাক এটা ধৰি লওক কিছুমান ভিডিঅ' বনাই আছে, ডিম্পু দা হয় বা বিকাশ দা হয়, সেইবিলাক ভিডিঅ' বনায়। তাৰপিছত কিছুমান চোৰে মানে কি কৰে, সেই ভিডিঅ'বিলাক ডাউনলোড কৰি পেলাই মানে অলপ কাটি পেলাই ফেচবুকত এৰি দিয়ে, ইউটিউবত এৰি দিয়ে। এইবিলাক কৰিব নাপায় নহয়। তাৰপিছত এইবিলাক চব মানে এইবিলাক ফ্ৰড থাকে, মানে কৰিব নালাগে এনেকুৱা। কিছুমান মানুহ হয় এইটো ধৰি লওক মানে অলপ মানে চান্স পায়, বেলেগত চান্স পায়, সেইবিলাক চান্স পাবলৈ নিদিয়ে মানে কিছুমান চোৰে। এইবিলাক কাম কৰিব নালাগে নহয়, যে বহুতো বেয়া লাগি আছে মোৰ মনটো। হয় এইটো কাৰণে মই বনাইছোঁ, উপায় নাপাবলৈ একো উপায় পোৱা নাই, মই এইটো কাৰণে বনাইছোঁ। আপোনালোকক মানে এটা কথা জনাওঁ যে এনেকুৱা কাম কৰিব নালাগে। আৰু যিসকল চোৰে নহয় এইটো কাম কৰিছে, সেইসকলে মানে অতি সোনকালে ভিডিঅ'টো ডিলিট কৰিব লাগে। মই এটা কথা বিচাৰি আছোঁ, মানে জনাব বিচাৰিছোঁ সেইবিলাকসকলক, অতি সোনকালে মানে ভিডিঅ'টো ডিলিট কৰিব লাগে, এনেকুৱা কাম কৰিব নালাগে। আৰু ৰাব্বানী দাক মই এটা কথা ক'ব বিচাৰোঁ যে যিসকল মানে এইবিলাক কাম কৰিছে নহয়, সেইবিলাকক মানে আপুনি যিমান টকা 8-9 লাখ টকা খৰচ কৰিছে এটা ভিডিঅ'ৰ পৰা, সেই ভিডিঅ'টোৰ টকাটো আপুনি সেইটো মানে ৰিকুৱেষ্ট কৰক, মানে পইচাটো দিবলৈ। আৰু আপুনি অতি সোনকালে এটা FIR লিখক সেইটো নামত। তো আৰু একো কৰিবলগীয়া একো নাই। তাৰপিছত মোৰ মনত মানে বহুত বেয়া লাগিছে, এইটো বেয়াৰ কাৰণেহে মই কৈছোঁ আজি আপোনালোকক কথাটো জনাইছোঁ। তো আপোনালোকে একো মানে কিমান মানে মোৰ কথাখিনি শুনি পেলাই কিমান পায়, কেনেকুৱা ভাল পাইছে নাজানো, কিন্তু কমেণ্ট কৰি জনাব আপোনালোকে। তো মই এটা কথা ক'ব বিচাৰিছোঁ ৰাব্বানী দাক, যে ভিডিঅ'টো মানে যোনে এৰিছে, মানে আপুনিচোন গম পাই আছে ৰাব্বানী দাই যোনে এৰিছে এই ভিডিঅ'টো, মানে সেইটো তাক আপুনি এটা দাবী কৰক, মানে ৰিকুৱেষ্ট কৰক, আপুনি 8-9 লাখ টকা যি খৰচ কৰিছে, সেই 9 লাখ টকাটো আপোনাক মানে দিব লাগে। সেইটোৰ নামত FIR কৰক আপুনি, এইটো ক'ব বিচাৰি আছোঁ। এটা মানে যিসকল চোৰা নহয় এই ভিডিঅ'টো এৰিছে, সিহঁতে মানে 1 মিনিট এটা ভিডিঅ' বনাই পেলাই দেখুৱাওক যে কিমান কষ্ট হয় এটা ভিডিঅ' বনোৱাত। আৰু সেইটো ফিল্ম বনাইছে, ৰাব্বানী দাই এটা ফিল্ম বনাইছে, ফিল্মত কিমান কষ্ট হয়, প্ৰায় 1 ঘণ্টা 10 মিনিট মানে ফিল্মটো হয়। কিমান কষ্ট কৰিছে, প্ৰায় 1 বছৰ লাগি গৈছে এই ফিল্মটো বনোৱাতে। ইমান মানে কষ্ট কৰি বনোৱাত মানে সিহঁতৰ একো হেৰি হোৱা নাই, মানে ফ্ৰীতে ডাউনলোড কৰি পেলাই ফেচবুকত এৰি দিছে। মানে বা কিমান মানে হেৰি হৈ গ'ল মানে সিহঁতৰ।
মানে পাৰি গৈছোঁ মই সিহঁতৰ ভাবি আছে এনেকুৱা কৰিব নাপায় মানে তহঁতৰ মানে কি ক'ম মানে তহঁতৰ ভিডিঅ'টো অতি সোনকালে ডিলিট কৰিব লাগে মানে এটা কথা ক'ব বিচাৰি আছোঁ এটা কথা মানে বুজাব চেষ্টা কৰি আছোঁ অতি সোনকালে ভিডিঅ'টো ডিলিট কৰ আৰু যোনে ভিডিঅ' চাই আছে এই মানে স্ক্ৰীণত দি আছোঁ মই কোনে কোনে এৰিছে ফেচবুকত গৈ পেলাই ৰিপৰ্ট মাৰিব লাগে চবকে এনেকুৱা কাম কৰিব নাপায় নহয় আৰু কিছুমান হয় মানুহ আপোনালোকক কৈছোঁ মই এই কথাটো কিছুমান মানুহ হয়তো মানে ধৰি লওক ভাইৰেল হ'ব বিচাৰে বা কিবা কিবি কৰিব বিচাৰে এনেকুৱা নাপায় মানে এনেকুৱা ভাইৰেল নহ'বি তহঁতে কিবা এটা ভিডিঅ' বনাই তাৰপিছত কিবা এটা কণ্টেণ্ট লৈ পেলাই ভিডিঅ' বনাই পেলাই কষ্ট কৰি পেলাই পিছত ভাইৰেল হয় তহঁতে এনেকুৱা কৰিব নাপায় গম পাইছ তাৰপিছত আৰু কি ক'ম আৰু একো ক'বলগীয়া আৰু একো নাই মনটো বহুত বেয়া লাগি আছে আৰু ৰাব্বানীদা কান্দিছে মানে এনেকুৱা মানে অৱস্থা হৈ আছে তাৰপিছত কিমান ফূৰ্তি লাগিলে হয় এটা মানে ফিল্ম এটা বনাইছে ভাইৰেল হ'লে কিমান ফূৰ্তি লাগিলে হয় তাৰ মানে কি ক'ম মানে আপোনালোকক কেনেকৈ বুজাব পৰা নাই তো এইটোকে ক'ব বিচাৰি আছোঁ যিসকলে মানে চোৰে এইটো দাণ্ডা কৰিছে দাণ্ডাটো মানে এনেকুৱা মানে আৰু অসমত নাপায় মানে কৰিব নাপায়